কাম ব্যাক। তো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি কথা পাতিম আপোনালোকে যেনেদৰে টাইটেল আৰু থাম্বনেলত দেখিছেই যে মোৰ 50 লাখ টকাৰ লটাৰী লাগিছে। তো কেনেদৰে এই লটাৰীটো লাগিল বা নহলে আপোনালোকে অনলাইনত কেনেদৰে লটাৰী খেলিব পাৰে বা নহলে অনলাইনত আপোনালোকে বহুত এতিয়া চাই আছে ফ্ৰড হৈ আছে এতিয়া লটাৰীত। তো এই বিষয়ে আজি ভিডিঅ'টোত আমি ডিসকাশন কৰিম। তো ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'ব, শেষলৈ চাই থাকক। তো ভিডিঅ' টাইম ৱেষ্ট কৰি আজি ভিডিঅ'টো সোনকালে আৰম্ভ কৰি দিও। বন্ধুসকল এতিয়া কথা পাতো আপোনালোকে অনলাইনত কেনেদৰে লটাৰী খেলিব পাৰে। তো বন্ধুসকল দেখক মই লটাৰীৰ ৰুলছৰ বিষয়ে আগৰ ভিডিঅ'তে মই এটা ডিসকাশন কৰিছো, আগৰ এটা মোৰ ভিডিঅ' বনাইছিলো। সেই ভিডিঅ'টোৰ লিংক মই ডেসক্ৰিপচনত আৰু আই বাটনত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে সেই ভিডিঅ'টো। এই ভিডিঅ'টো দেখাৰ পিছত সেই ভিডিঅ'টো চাই ল'ব। তো বন্ধুসকল অনলাইনত যদি আপোনালোকে লটাৰী কিনিব বিচাৰিছে তেতিয়া হলে আপোনালোকক দুটা ওয়েবসাইটৰ নাম কম যাৰ পৰা আপোনালোকে এই লটাৰী বল খেলিব পাৰে। বন্ধুসকল আপোনালোকৰ বাবে যোনটো প্ৰথম ওয়েবসাইট হৈছে সেইটো হৈছে লটো এজেন্ট। এটা খুবেই ভাল এটা ওয়েবসাইট হয় যৰ পৰা আপোনালোকে অনলাইনত লটাৰী খেলিব পাৰে। আৰু দ্বিতীয় যোনটো আছে সেইটো হল লটো 247। ইয়াৰ এটা ভাল গুণ আছে যে ইয়াতে আপোনালোকে 2 টকা 3 টকাতে আপোনালোকে ইয়াতে লটাৰী খেলিব পাৰে। আৰু ইয়াতে যদি লটাৰীটো আপোনালোকে জিকি যায় যোনটো ইয়াৰ প্ৰাইজৰ মূল্যটো আছে সেই ইয়াতে আপোনালোকে 2 টকা 3 টকাতে আপোনালোকে 1 লাখ 1.5 লাখ ইউৰো ইয়াতে জিকিব পাৰে। এই 1 লাখ 1.5 লাখ ইউৰো যদি আমি ইন্ডিয়ান রুপিছত কনভার্ট কৰো তেতিয়া হলে এই টকাটো হৈ পৰিব লগভগ 80-90 লাখ টকা। তো আপোনালোকে যদি লটাৰী খেলি ভাল পায় তো আপোনালোকে লটো 247ত আপোনালোকে লটাৰী খেলিব পাৰে। বন্ধুসকল এতিয়া কথা পাতো যে মই 50 লাখ টকা লটাৰীৰ পৰা কেনেদৰে জিকিছো। একচুয়ালি 2 দিন আগতে মোৰ লগত এটা মেইল আহিছিল। সেই মেইলত লিখা আছিল যে আপুনি 50 লাখ টকা জিকিছে স্প্ৰাইট কোম্পানীৰ পৰা, আপোনাৰ নাম আহিছে লটাৰীত, আপুনি 50 লাখ টকা জিকিছে, আপোনাৰ একাউণ্ট নাম্বাৰটো আইএফএসচি কোডটো আমাক পঠিয়াই দিয়ক, আপোনাৰ পইচাটো আপোনাৰ বেংকত আমি ট্ৰান্সফাৰ কৰাই দিম। একচুয়ালি এই মেইলটো যোনটো আছিল এই মেইলটো এটা ফ্ৰড মেইল আছিল। এই মেইলত যদি মই ৰিপ্লাই কৰো তেতিয়া হলে তেওঁলোকে মোক এটা মেসেজ পঠাব আপোনাৰ প্ৰসেসিং ফিছৰ বাবে ইমান টকা লাগিব। সেই পইচাটো যদি মই পঠিয়াই দিও তেতিয়া হলে মোৰ লগত এটা ডাঙৰ এটা ফ্ৰড হল হয়। আপোনাৰ লগতো হয়তো এনেকা মেসেজ আহিছে বা আহিব পাৰে। যদি আপোনালোকে এইবোৰত যদি মেসেজ দি দিয়ে ৰিপ্লাই কৰে তেতিয়া হলে তেওঁলোকে প্ৰসেসিং ফিছৰ বাবে আপোনালোকৰ পৰা টকা বিচাৰিব। আৰু সেই টকাটো যদি আপোনালোকে পে কৰি দিয়ে তেতিয়া হলে আপোনাৰ এটা ডাঙৰ এটা আপোনাৰ লগত ফ্ৰড হ'ব পাৰে। আৰু আপোনালোকক সতৰ্ক কৰিবৰ বাবে এই ভিডিঅ'টো মই বনাইছো। কেইদিনমান আগতে এটা ল'ৰা আছিল যাৰ লগতে 24,000 টকাৰ ইয়াৰ ফ্ৰড হৈছিল। তো আপোনাৰ লগত যাতে এইবোৰ নহয় তাৰ বাবে এই ভিডিঅ'টো মই বনাইছো। তো আশা কৰো আপোনালোকে ভিডিঅ'টো বুজি পাইছে। যদি ভিডিঅ'টো আমাৰ বুজি পাইছে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই তো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু যদি কিবা প্ৰশ্ন আছে মোক কমেন্ট সেকশনত যায় সেইটোও জনাই দিব। তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।